আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ বিষয়ে উল্লেখ কৰা হ'ল। অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল, কোনটো বৰ্ষত অনুষ্ঠিত কৰা হৈছিল আৰু সেই অধিৱেশনবোৰৰ সভাপতি কোন আছিল সেই বিষয়ে উল্লেখ কৰা হ'ল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1885 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল বম্বে আৰু সেই অধিৱেশনৰ সভাপতি আছিল WC বেনাৰ্জী। দ্বিতীয় অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1886 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু এই অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল কলকাতাত আৰু সেই অধিৱেশনৰ সভাপতি আছিল দাদাভাই নাওৰজী। তৃতীয় অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1887 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু স্থান আছিল মাদ্ৰাজ আৰু সেই অধিৱেশনৰ সভাপতি আছিল সৈয়দ বদৰুদ্দিন টাইবজী। সৈয়দ বদৰুদ্দিন টাইবজী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলমান সভাপতি। চতুৰ্থখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1888 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল এলাহাবাদত আৰু সেই অধিৱেশনৰ সভাপতি আছিল জৰ্জ ইউলে। জৰ্জ ইউলে হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন ইংৰাজ সভাপতি। পঞ্চমখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1889 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু স্থান আছিল বম্বে আৰু সেই অধিৱেশনৰ সভাপতি আছিল ছাৰ উইলিয়াম ৱেডাৰবাৰ্ণ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 6 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1890 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল কলকাতা আৰু সেই অধিৱেশনৰ সভাপতি আছিল ফিৰোজ শ্বাহ মেহতা। 7 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1891 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল নাগপুৰত আৰু সেই অধিৱেশনৰ সভাপতি আছিল পি আনন্দাচাৰ্লু। 8 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1892 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু এই অধিৱেশনৰ স্থান আছিল এলাহাবাদ আৰু সেই অধিৱেশনৰ সভাপতি আছিল WC বেনাৰ্জী। 9 নম্বৰ সংখ্যক যিখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল সেইখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1893 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু এই অধিৱেশনৰ স্থান আছিল লাহোৰ আৰু সেই অধিৱেশনৰ সভাপতি আছিল দাদাভাই নাওৰজী। 10 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1896 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল মাদ্ৰাছত আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল আলফ্ৰেড ৱেব। 11 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1895 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল পুনে বা পুনাত আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী। 12 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1896 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল কলকাতা আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল ৰহিমতুল্লাহ এম ছায়ানী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 13 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1897 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু স্থান আছিল অমৰাৱতী আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল শ্ৰী শংকৰণ নায়াৰ। 14 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1898 চনৰ ডিচেম্বৰ মাহৰ 29 তাৰিখৰ পৰা 31 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল মাদ্ৰাছত আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল আনন্দ মোহন বোস। 15 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1899 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল লক্ষ্ণৌত আৰু সেই অধিৱেশনৰ সভাপতি আছিল ৰমেশ চন্দ্ৰ দত্ত। 16 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1900 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল লাহোৰ আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল NG চন্দ্ৰৱাকাৰ। 17 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1901 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কলকাতাত আৰু সেই অধিৱেশনৰ সভাপতি আছিল দিনছো এডলজী ৱাছা। 18 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1902 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আহমেদাবাদত আৰু সেই অধিৱেশনৰ সভাপতি আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী। 19 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1903 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল মাদ্ৰাজ আৰু সেই অধিৱেশনৰ সভাপতি আছিল লালমোহন ঘোষ। 20 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1904 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল বম্বেত আৰু সেই অধিৱেশনৰ সভাপতি আছিল ছাৰ হেনৰি কটন। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 21 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1905 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল বেনাৰস আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল গোপাল কৃষ্ণ গোখলে।
22 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1906 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কলকাতাত সেই অধিৱেশনৰ সভাপতি আছিল দাদাভাই নাওৰজী 23 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰাৰ কথা আছিল 1907 চনত কিন্তু সেইবাৰ অধিৱেশন বাতিল কৰা হয় আৰু এই 23 নম্বৰ সংখ্যক অধিৱেশনখন 1908 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে অনুষ্ঠিত কৰা হয় আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল মাদ্ৰাছত আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল ৰাজবিহাৰী ঘোষ 24 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1909 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল লাহোৰত আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল মদন মোহন মালব্য 25 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1910 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল এলাহাবাদ আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল ছাৰ উইলিয়াম ৱেডাৰবাৰ্ণ ছাৰ উইলিয়াম ৱেডাৰবাৰ্ণ হৈছে প্ৰথমগৰাকী ইংৰাজ সভাপতি যিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দুবাৰকৈ সভাপতি আসন গ্ৰহণ কৰিছিল 26 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1911 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কলকাতাত আৰু সেই অধিৱেশনৰ সভাপতি আছিল বিচন নাৰায়ণ দৰ 27 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1912 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল বেংকিপুৰত আৰু সেই অধিৱেশনৰ সভাপতি আছিল শ্ৰী ৰঘুনাথ নৰসিংহ মুধলকাৰ 28 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1913 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কৰাচীত আৰু সেই অধিৱেশনৰ সভাপতি আছিল নবাব ছৈয়দ মহম্মদ বাহাদুৰ 29 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1914 চনৰ এপ্ৰিল মাহৰ 14 তাৰিখৰ পৰা 15 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল মাদ্ৰাজ আৰু সেই অধিৱেশনৰ সভাপতি আছিল ভূপেন্দ্ৰনাথ বসু 30 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1915 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল বম্বে আৰু সেই অধিৱেশনৰ সভাপতি আছিল সত্যেন্দ্ৰ প্ৰসন্ন সিনহা 31 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1916 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল লক্ষ্ণৌ আৰু সেই অধিৱেশনৰ সভাপতি আছিল অম্বিকা চৰণ মজুমদাৰ 32 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1917 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কলকাতাত সেইবাৰ অধিৱেশনৰ সভাপতি আছিল এনি বেসাণ্ট হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি 33 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰাৰ আগতে এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হয় আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1918 চনৰ আগষ্ট মাহৰ 29 তাৰিখৰ পৰা 1 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল বম্বেত আৰু এই স্পেচিয়েল সেশনৰ প্ৰেসিডেন্ট আছিল সৈয়দ হাসান ইমাম 33 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1918 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু এই অধিৱেশনৰ স্থান আছিল দিল্লী আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল মদন মোহন মালব্য 34 নম্বৰ সংখ্যক যিখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল সেইখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1919 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল অমৃতসৰ আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল মতিলাল নেহেৰু 35 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰাৰ আগতে এখন স্পেচিয়েল অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1920 চনত আৰু এই অধিৱেশনৰ স্থান আছিল কলকাতা আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল লালা লাজপত ৰায় 35 নম্বৰ সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল 1920 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল নাগপুৰত আৰু সেই অধিৱেশনৰ সভাপতি আছিল শ্ৰী বিজয় ৰাঘৱাচাৰ্য 36 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1921 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আহমেদাবাদত আৰু সেই অধিৱেশনৰ সভাপতি আছিল হাকিম আজমল খান 37 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1922 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 31 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল গয়া আৰু সেই অধিৱেশনৰ সভাপতি আছিল চিত্তৰঞ্জন দাস 1923 চনত পুনৰ এখন স্পেচিয়েল অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল ছেপ্টেম্বৰ মাহৰ 4 তাৰিখৰ পৰা 8 তাৰিখলৈকে সেই অধিৱেশনৰ স্থান আছিল দিল্লী আৰু সেই অধিৱেশনৰ সভাপতি আছিল মৌলানা আবুল কালাম আজাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 38 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1923 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখে এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কোকানাৰাত যাক বৰ্তমান কাকিনাৰা বুলি কোৱা হয় এই অধিৱেশনৰ সভাপতি আছিল মৌলানা মোহাম্মদ আলী 39 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1924 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 27 তাৰিখলৈকে আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল বেলগামত আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল মহাত্মা গান্ধী
40 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1925 চনৰ এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা 17 তাৰিখলৈকে আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কানপুৰত যাক বৰ্তমান কানপুৰ বুলি জনা যায় এই অধিৱেশনৰ সভাপতি আছিল সৰোজিনী নাইডু সৰোজিনী নাইডু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি 41 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1926 চনৰ ডিসেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল অসমৰ গুৱাহাটীত আৰু সেই অধিৱেশনৰ সভাপতি আছিল এছ শ্ৰীনিবাস আয়েংগাৰ 42 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1927 চনৰ ডিসেম্বৰ মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল মাদ্ৰাজ আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল এম এ আনসাৰী অৰ্থাৎ মুখতাৰ আহমেদ আনসাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ 43 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1928 চনৰ ডিসেম্বৰ মাহৰ 29 তাৰিখে আৰু এই অধিৱেশনৰ স্থান আছিল কলকাতা আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল মতিলাল নেহৰু 44 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1929 চনৰ এপ্ৰিল মাহৰ 16 তাৰিখৰ পৰা 18 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল লাহোৰ আৰু সেই অধিৱেশনৰ সভাপতি আছিল জৱাহৰলাল নেহৰু 45 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1931 চনৰ মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা 31 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল কৰাচীত আৰু সেই অধিৱেশনৰ সভাপতি আছিল বল্লভ ভাই পেটেল 46 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1932 চনত আৰু এই অধিৱেশনৰ স্থান আছিল দিল্লী আৰু সেই অধিৱেশনৰ সভাপতি আছিল অমৃত ৰঞ্জৰ দাস সেঠ 47 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1933 চনৰ ছেপ্টেম্বৰ মাহৰ 12 তাৰিখৰ পৰা 14 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল কলকাতা আৰু সেই অধিৱেশনৰ সভাপতি আছিল শ্ৰীমতী নেল্লী সেনগুপ্তা 48 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1934 চনৰ অক্টোবৰ মাহৰ 24 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল বম্বেত আৰু সেই অধিৱেশনৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 49 সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1936 চনৰ জুন মাহৰ 18 তাৰিখৰ পৰা 20 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল লক্ষ্ণৌ আৰু সেই অধিৱেশনৰ সভাপতি আছিল জৱাহৰলাল নেহৰু 50 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1937 চনৰ জুলাই মাহৰ 12 তাৰিখৰ পৰা 14 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশনৰ স্থান আছিল ফেজপুৰ আৰু সেই অধিৱেশনৰ সভাপতি আছিল জৱাহৰলাল নেহৰু 51 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1938 চনৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল হৰিপুৰা আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল সুভাষ চন্দ্ৰ বসু 52 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1939 চনৰ মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে আৰু সেই অধিৱেশনৰ স্থান আছিল ত্ৰিপুৰী আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল সুভাষ চন্দ্ৰ বসু 53 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1940 চনৰ মাৰ্চ মাহৰ 19 তাৰিখৰ পৰা 20 তাৰিখলৈকে আৰু সেইবাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল ৰামগড়ত আৰু সেই অধিৱেশনৰ সভাপতি আছিল মৌলানা আবুল কালাম আজাদ 54 নম্বৰ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1946 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখৰ পৰা 24 তাৰিখলৈকে আৰু সেই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল মেৰঠত আৰু সেইবাৰ অধিৱেশনৰ সভাপতি আছিল জে.বি. কৃপালানী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ